চবে বোমা মাৰি আছে তো ময়ো এইটো মাৰো লোকে চলে যাওক এইটো দিয়ক দিয়ক এইটো চলে দিয়ক তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এখন সভা চাম আৰু সভা মানে এলা হোলা সেই নৰ্মেল সভা নহয়। সভাখন এইকাৰণে বিখ্যাত কাৰণ সেই সভাখনত আপোনালোকে যদি সভাখন চাব যায় তেতিয়াহ'লে আপোনালোকে পাব 5,000 টকা। হয় নেকি কিয় গম পাবি যে সভাত ৰ'ব এক ছেকেণ্ড, আপোনালোকে কিন্তু পইচা নাপায় দিয়ক, মানে গাঁৱৰ মানুহখিনিয়ে তাৰ যিখিনি লোকেল মানুহ সেইখিনিহে পইচা পায়, মানে বলকচোন এটা এনজয় পাব অৱস্থা। আমি কি আহিবলৈ জানো না বৰ্তমান নাজদু ছাৰ আমি শালদা আহি পালো, ইয়াৰে পৰা আচৰিত সভাখন দেখি আছো যেন যিখন সভাত যাই আছো। এস্কৰ্ট লৈছো স্টিকাপ আমাৰ চুল বুলি আছে আমাৰ ৰাঙা বাইক এস্কৰ্টটো লাগে আজিকালি গলছ কাটি দিয়ে। ও ছাৰ চাহ খাইছে নেকি? মিঠাই চিঠাই একদম পুৰা কিবা এটা মানে কিবা এটা লাগছি না, ভাল লাগছি না এজ এ ইউটিউবাৰ। তো জানিম কমিটিৰ পৰা সকলোবিলাক সভাখনৰ, তাৰে আগতে মানে সভাখন চাই লওঁ ৰ'বক, তাৰপিছত কমিটিক সুধি আছোঁ। বহক আপোনালোক বহক, আমি চাহ খাইছোঁ দিয়ক। মোৰ লগত আছে এইটো এটা আলু বোমা আৰু এইফালে বোমা কি বোমা লাগে আপোনালোকক। তো আজি এইখন গাঁৱত চবে বোমা মাৰি আছে তো ময়ো এইটো মাৰো লোকে চলে যাওক এইটো দিয়ক দিয়ক এইটো চলে দিয়ক। ও ভাই জল এনেহেন জোচ যিটো দেখা পাই ভাল লাগিছে গাঁওখনত যাই, মানে এটা ৰাউণ্ড কৰি লৈছে বোমা বানাৰ কাৰণে, মানে সেইকাৰণে ভাল লাগছে। আৰু লগতে গাঁওখিনি মানুহ মানে সকলো উঠা দি আহিছে আজি, সঁচাই প্ৰথম দিন আজি জলিল মানে গেদাৰিং চব গাঁওখনৰ যিটো ফূৰ্তি সেই বস্তুটো বহুত বেছি ভাল লাগছে। তাৰমানে এই যিটো ৰাউণ্ডটো দেখিছে আপোনালোকে, ইয়াতে মানে গোটেই বোমাবিলাক মানে মাৰি আছে, মানে সঁচাই বহুত বেছি ভাল লাগছে। চাৰিওপিনে মানে মানুহ কাষত মানে বোমা মাৰিছে এনেদৰে আৰু দেখিছে গোটেই ৰিংটো মানে বোমা মাৰাৰ কাৰণে স্পেচিয়েলি বোমা মাৰাৰ কাৰণে। দামৰা ক'ত? এই বিন্দাছ দামৰা এই তিৰিটোক লৈ আহি আছে ইতাহে আহিছে ভিডিঅ' চেছ আমাৰ ভাই মানুহ ক'ব লাগিব। কিন্তু গাঁওখনত যিটো জোচ ভাল লাগছে, মানে সেই আৰু কেনে লাগিল সুমন দা? বহুত ভাল লাগিল, বহুত মানুহ না চাইডে ঘূৰি এটা ভাল লাগছে গাঁওখনত, মানে যিটো সেই মৰম ভাল থাকে গেদাৰিং এটা হৈ গৈছে আৰু ইয়াত মানে সৰু ল'ৰা ছোৱালীৰ মানে বংশ বিস্তাৰটো বেছি অলপ বেছি আৰু আহি পালো কমিটিৰ মানুহ দাদা আছে মোৰ লগত। তো দাদা এইবাৰ কিমান সংখ্যক হ'ব আপোনালোকৰ সভা? 37 জাগাটো কি হয়? আমাৰ শালদহ। আৰু কিবা এটা বিশেষ মানে শুনিছোঁ মানে সভাখনত যে গাঁৱৰ প্ৰত্যেক ঘৰ মানুহক কিবা টকা দিয়া কিবা এনেকুৱা শুনিছোঁ। আমাৰ এইখন গাঁও আমাৰ মানে আজিৰ নহয় আজি বহু বছৰৰ পৰা আমাৰ এই গাঁওখনত মানে আমাৰ যিবিলাক মানে আগৰ মানুহখিনি আমাক ভালকৈ পৰিচালনা কৰি গৈছে, তেওঁলোকে আমাৰ যিখিনি সা সম্পত্তি আছে, যেনেকৈ আমাৰ পুখুৰী আছে, আমাৰ সৰুকৈ আমাৰ নিজাকৈ ম্যাদী মাটি দি যোৱা বিল এখন আছে, এই বিলখিনিৰ পৰা আমাৰ ইনকাম এটা হয়। এই ইনকামৰ পৰা আমাৰ মহোৎসৱ শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ শ্ৰীচৰণৰ প্ৰতিবাদ কৰি প্ৰতি ঘৰে ঘৰে আমি এইবাৰ আমি 5,000 কৰি মানে প্ৰত্যেক ঘৰৰ পৰা 215 ঘৰ মানুহ টোটেল আমি প্ৰত্যেক মানুহখিনি আমি এনেকৈ বিতৰণ কৰি আছোঁ। আৰু সভা উপলক্ষে আমি আমাৰ হোম এটা আছে, হোমটোত আমি গোটেই লগ লাগি একেলগে মানে সহযোগ কৰোঁ। আৰু এই অঞ্চলবাসী আমাৰ এই দক্ষিণ বজালী যিখিনি মানুহ আমাৰ লগত গোটেইখিনি মানুহ সহযোগ কৰি আমি পূজাখন একেলগে মিলিজুলি আমি পূজাখন পাতোঁ। বেৰা এখন থিয়া দি আছে ক'ত যাবা। তো বাকী সেয়ে আৰু ভাল লাগিল সভাখনত আহি, কিন্তু ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মানে ডিম্পুঠা আহিছে না, সেইকাৰণে অলপমান মানে গেদাৰিং হৈ যোৱাৰ কাৰণে মানে ভিডিঅ' ভালদৰে নহ'ল। আৰু নেক্সট টাইম